মানুহে কয় গুৰুত্ব দিলে হেনো মানুহ লগত থাকে। সেই বিশ্বাসতে মই তোমাক সকলোতকৈ বেছি গুৰুত্ব দিছিলোঁ। সময় দিছিলোঁ, মন দিছিলোঁ, নিজকো তোমাৰ বাবে অলপ অলপকৈ সলনি কৰিছিলোঁ। তোমাৰ এটা হাঁহিৰ বাবে মই বহু নীৰৱতা সহিছিলোঁ। তোমাৰ সুখৰ বাবে নিজৰ দুখবোৰ লুকুৱাই ৰাখিছিলোঁ। মই ভাবিছিলোঁ ইমান সঁচা মন আগবঢ়ালে তুমি এদিন নিশ্চয় মোৰ হৈ থাকিবা। কিন্তু সময় গ'ল আৰু সত্যটো নীৰৱে স্পষ্ট হৈ উঠিল। গুৰুত্বৰ দিয়াৰ পাছতো সকলো মানুহ লগত নাথাকে। শেষত এটাই প্ৰশ্ন মাথো ৰ'ল, ইমান গুৰুত্ব দিও কিয় তোমাক নাপালো?